আসসালামু আলাইকুম ভিউয়ার্স ও নমস্কাৰ মই জামালউদ্দিন মই আজি উপস্থিত হৈছোঁ বৰপেটা জিলাৰ অন্তৰ্গত কয়াকুছি চক বজাৰৰ একেবাৰে ষ্টেট বেংকৰ কাষত আমনুল ভাইজানৰ ফাৰ্মত আৰু তেখেতৰ ফাৰ্ম মই আগতেও এবাৰ ভিজিট কৰিছিলোঁ আৰু সেইটো ভিডিঅ' আপলোড কৰিছিলোঁ। যিকি নহওক বন্ধুসকল, আজিৰ মূল বিষয়টো হ'ব টাৰ্কি পালন। টাৰ্কি পালন আমি কেনেদৰে কৰিব পাৰি আৰু কিমান প্ৰফিট বা ইয়াৰ মাৰ্কেটনো কি, ইয়াৰ বিষয়ে কিছু তথ্য আপোনালোকলৈ আগবঢ়াম। তেন্তে বলক আমি মূল বিষয়লৈ আগবাঢ়োঁ। টাৰ্কি মুৰ্গী সাধাৰণতে দেশী মুৰ্গীৰ দৰে পালন কৰিব পাৰি। ইহঁতক মুক্তভাৱে এৰি দিলেও বাহিৰলৈ নাযায় আৰু ইহঁতে উৰাও নামাৰে। টাৰ্কি মুৰ্গী দেশী মুৰ্গীৰ দৰে খাদ্য গ্ৰহণ কৰে। টাৰ্কি মুৰ্গীয়ে দানাদাৰ খাদ্য হিচাপে ব্ৰইলাৰ দানা, চাউল, ভাত ইত্যাদি খায়। লগতে ইহঁতে ঘাঁহ খাই বহুত তৃপ্তি পায়। মুঠ খাদ্যৰ 60% 70%লৈ ইহঁতে ঘাঁহ খায় আৰু ইহঁতৰ গ্ৰ'থটো যথেষ্ট পৰিমাণে বেছি। 6 মাহ বয়স হোৱাৰ লগে লগে ইহঁতে মেচিউৰ্ড হৈ পৰে আৰু 6 মাহ বয়সত ইহঁতৰ ওজন হয় প্ৰায় 10 কেজি। যি কি নহওক বন্ধুসকল, যে ইহঁতক আমি মেচিনৰ পৰা যিহেতু পোৱালি উৎপাদন কৰোঁ আৰু সেয়েহে ইহঁতক ব্ৰডিং কৰিব লাগে। ব্ৰডিং পিৰিয়ডটো অলপ বেছি। ইহঁতক জন্মৰ পৰা 40 দিন বয়স পৰ্যন্তলৈ ব্ৰডিং কৰিব লাগে। জন্মৰ পৰা 20 দিন বয়সলৈকে সিহঁতক আমি প্ৰি ষ্টাৰ্টাৰ খাদ্য খাবলৈ দিওঁ আৰু 20 দিনৰ পিছত 40 দিন পৰ্যন্তলৈ ইহঁতক আমি ষ্টাৰ্টাৰ দানাটো খাবলৈ দিওঁ আৰু তাৰপিছত আমি ইহঁতক ফিনিচাৰ খাদ্যটো খাবলৈ দিওঁ। 4 মাহ বয়স হোৱাৰ লগে লগে সিহঁতক আমি লেয়াৰ দানাটো দিব লাগে। তেতিয়া কণীৰ কাৰণে প্ৰস্তুত হৈ পৰে। টাৰ্কি মুৰ্গী মেচিউৰ্ড হোৱাৰ লগে লগে সিহঁতে কণী দিয়া আৰম্ভ কৰে আৰু বছৰত 100ৰ পৰা 120টা পৰ্যন্তলৈ কণী দিয়ে আৰু ইহঁতৰ কণীৰ পাৰ্চেণ্টেজটো যথেষ্ট পৰিমাণে কম। যি কি নহওক, কিন্তু কণীৰ দামটো যথেষ্ট বেছি। ইহঁত দেশী মুৰ্গীৰ দৰে নিজেই উমনি লয়, কিন্তু আমি ইহঁতক উমনি ল'বলৈ নিদিওঁ। ইহঁতৰ কণীবোৰ আমি দেশী মুৰ্গীৰ জৰিয়তে বা ইনকিউবেটাৰ মেচিনৰ জৰিয়তে আমি হেচ কৰোঁ। টাৰ্কি মুৰ্গীৰ মাংস যথেষ্ট সোৱাদ লগা। আমি নিজে টেষ্ট কৰিছোঁ আৰু ইয়াৰ মাংসত যথেষ্ট পৰিমাণে ঔষধি গুণ আছে, লগতে কলেষ্ট্ৰল ফ্ৰী। সেয়েহে ইয়াৰ মাংসৰ দামো বেছি আৰু ইয়াৰ মাংসৰ প্ৰতিটো কেজি দাম হৈছে 500 টকাৰ পৰা 700 টকাৰ ভিতৰত। বিশেষকৈ ইয়াৰ মাংস 5 ষ্টাৰ হোটেলবিলাকতহে পোৱা যায়। লগতে আমাৰ অসমত বৰদিনতহে এই টাৰ্কি বেছিকৈ চলে। আমাৰ অসমত সম্পূৰ্ণকৈ মাৰ্কেট এতিয়ালৈকে হৈ উঠা নাই। মেইনলি আমি সৌন্দৰ্য বৃদ্ধিৰ কাৰণে এই টাৰ্কিবোৰ পুহি আছোঁ। আমনুল ভাইজানে 6টা টাৰ্কি ইতিমধ্যে পুহিছে যদিও তাৰে 2টা টাৰ্কি ইতিমধ্যে বিক্ৰী কৰিব বিচাৰিছে। কোনোবাই যদি বিচাৰে তেন্তে মোৰ ভিডিঅ'ৰ লিংকত হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। যি কি নহওক বন্ধুসকল, যে টাৰ্কি মুৰ্গী পালন এক লাভদায়ক ব্যৱসায় বুলি ক'ব পাৰি। যে সৌন্দৰ্য বৃদ্ধি হওক, যেনেকৈ হওক, পোৱালি চেলিংটো যথেষ্ট আছে। আমাৰ অসমত যিমানবোৰ টাৰ্কি পোৱালি বৰ্তমান আহি আছে, সকলো বেংগলোৰ, হায়দৰাবাদ, কলকাতা, বাহিৰৰ ঠাইৰ পৰাই বেছিভাগ পোৱালি আহি আছে। যি কি নহওক বন্ধুসকল, কোনোবাই যদি বহল ভিত্তিত আমাৰ অসমত টাৰ্কি পালন কৰিব বিচাৰিছে তেন্তে ইয়াৰ কণী প্ৰডাকশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগিব আৰু হেচিং কণী বনাব পাৰিলে ইয়াৰ পৰা যিখিনি পোৱালি প্ৰডাকশ্যন কৰা হ'ব, ইয়াৰ যথেষ্ট মাৰ্কেট আছে আৰু এইখিনি কৰিব পাৰিলে আমাৰ অসমৰ চাহিদা কিছু পূৰণ হ'ব আৰু দিনে দিনে আমাৰ অসমৰ মাৰ্কেট এইটো বৃদ্ধি পাবলৈ ধৰিছে আৰু অনাগত দিনত আৰু বৃদ্ধি হ'ব বুলি আমাৰ ধাৰণা। যি কি নহওক বন্ধুসকল, টাৰ্কি মুৰ্গী পালন কৰিবলৈ হ'লে আমাৰ প্ৰথম 4টা ভেকচিন, লগতে এণ্টিবায়'টিক, লগতে ভিটামিন, কেলছিয়াম এইবোৰ ইউজ কৰিব লাগিব। এইবোৰৰ বিষয়ে আমি আগৰো কেইবাটাও ভিডিঅ'ত জনাই দিছোঁ। এইটো হৈছে আমনুল ভাইজানৰ লোকেল মুৰ্গীৰ ফাৰ্ম আৰু ইয়াত মোটামুটি 300 লোকেল মুৰ্গী আছে। ইহঁতৰ বয়স মোটামুটি 2 মাহ পাৰ হৈ গৈছে। ওজন 7ৰ পৰা 8 গ্ৰাম হৈছে। চাওক ধুনীয়া, প্ৰতিটো মুৰ্গী হৈছে পিয়'ৰ দেশী মুৰ্গী। তেখেতে ঠাইখিনি বহুত ঘনকৈ ৰাখিছে, যাৰ বাবে কিছু মুৰ্গীৰ ক্ষতিসাধন হৈছে। সেইটো হৈছে পাখি খোৱাটো। পাখি কেনেকৈ খায় আৰু ইয়াৰ সমিধাননো কি, এই বিষয়ে আমি এটা ভিডিঅ' আপলোড কৰিম আপোনালোকলৈ। চাওক, টাৰ্কি মুৰ্গীয়ে ধুনীয়াভাৱে খায় আৰু ইহঁতে বাহিৰলৈ নাযায়। আমনুল ভাইজানৰ যিটো এৰিয়াটো অলপ ঠেক হয়, যাৰ কাৰণে ইহঁতে এই ঘৰৰ চোতালতে ৰাখে আৰু ঘৰৰ চোতালৰ পৰা এইবোৰ মুৰ্গী বাহিৰলৈ নাযায়। আৰু আমাৰ ফাৰ্মতো কিছু টাৰ্কি ৰাখিছোঁ, 2টামান টাৰ্কি, এডাল্ট 2টামান টাৰ্কি আছে আৰু সেই 2টা টাৰ্কি আমি এটা বাকচৰ নিচিনাকৈ ঘঁৰাল বনাই দিছোঁ, তাতে থাকে। আৰু এইটো হৈছে মোৰ টাৰ্কি আৰু এই টাৰ্কিটো ওজন প্ৰায় 10ৰ পৰা 12 কেজি হৈছে।
যি কি নহওক বন্ধুসকল, টাৰ্কিৰ বিষয়ে আমি আৰু বিতংকৈ তথ্য পৰৱৰ্তী সময়ত আগবঢ়াম। আৰু টাৰ্কি যদি কোনোবাই টাৰ্কি পালন কৰিব বিচাৰিছে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ফাৰ্মৰ সবিশেষ তথ্য আমি ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে যদি বিচাৰে আমাৰ ডেছক্ৰিপশ্যনৰ পৰা লৈ ল'ব। তো আজিৰ বাবে ইমানে সামৰিছোঁ। আসসালামু আলাইকুম। মই জামালুদ্দিন, মা এগ্ৰো ডাক ফাৰ্ম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো পৰৱৰ্তী তথ্যবোৰ আমি ভিডিঅ' আকাৰত জনাই থাকিম।